Welcome back to my YouTube channel, Anjit Vlog. Start কৰিছো গাড়ীৰ পৰা কাৰণ গৈছো আমাৰ ৰাস্তাটো সাফা কৰিব মানে দুৰ্গা পূজাৰ পানী তোলা সেই ৰাস্তাটো সাফা কৰিম তে বলক ভিডিঅ'টো আৰম্ভ কৰো ৰাস্তাটো সাফা কৰি মানে দুৰ্গা পূজাৰ পানী তোলা সকলোৱে কৰি আছে সাফা চাওক এইটো এই ৰাস্তাটো ইয়াত চাফা কৰি থকা এইটো চাইডে বেছি চাফা কৰি আছে টেবল অলপ চাফা কৰো আসলার ঘন্টা বাজে নতুন সাজে আকাশে পূজার রাস্তা চাফা কৰা হৈ গ'ল এতিয়া চাওক এনেকৈ দলং বনাই দিয়া হৈছে মানে তললৈ যোৱাকৈ পানী তুলিবলৈ আগতে এইখিনি ইমান ভাল নাছিল এতিয়া বনাই দিলো এতিয়া ঘৰত যাই একবাৰ পূজাত আহিব লাগিব মই মানে চকত আহিছিলোঁ তেতিয়া গা পা ধুই কিনে মানে পূজা নাই গাইছ কিবা অলপ কিনি ল'লোঁ এই চাওক কি মজাকৈ সজোৱা হৈছে মানে এইটো লাইটিং হয় এইবোৰ দোকান পোহাৰ বহিছে এতিয়া সিমান নাই আৰু 1 তাৰিখৰ পৰা ভালকৈ হ'ব এতিয়া ৰাতি সুন্দৰ লাগে মই ৰাতি পাৰিলে আহিম এতিয়া বোলো এবাৰ মন্দিৰটো চাই যাওঁ এতিয়া কিবা নাম চাম চলি আছে ৰাতি আহিম আৰু এতিয়া এনে এবাৰ চাই লওক লাগলো দোলা কাশের বনে ইমেল শরৎ টানে ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা তাত মানে কিবা এনে লগাই থৈ দিছে এতিয়া সিমান এটা নাই মানুহ মানে 1 তাৰিখৰ পৰাহে পূজা ন ভাল মেইন সেইবাবে ইয়াত সিমান এটা মানুহ নাই ৰাতি হয় লাইটিং চাব এতিয়া পাৰিলে আহিছোঁ আজি ৰাতি যাওক ভিডিঅ'টো চাই থাকক আৰু এতিয়া মই গৈ আছোঁ ঘৰত মানে ৰাতি আহিম এতিয়া এনেই সিমান এটা একো চলা নাই ৰাতি চাব আপোনালোকে এতিয়া পূজাখন মই কৈছিলোঁৱে যে আপোনালোকক ডেইলি ব্লগ দিম মানে এই 10 দিন গোটেইকেইদিন ব্লগ দিম সেইবাবে এনেকৈ সৰু সৰুকৈ ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ ৰাতি কিবা চলিব চাগে মোৰ এই ব্লগৰ যোগেদি মই সকলোকে আমাৰ কুলহাটীৰ 100তম দুৰ্গা পূজা চাবলৈ আহিবলৈ আমন্ত্ৰণ জনালোঁ সকলোৱে যে নাই আৰু এই 10 দিন আমাৰ এই কুলহাটীৰে পূজা বুলি নহয় মই য'ত য'ত পূজা চাব যাওঁ আপোনালোকক দেখাম ব্লগৰ যোগেদি মানে ইয়াতো কৰিম ইয়াত এই 5 দিন কৰিম আৰু য'ত য'ত চাব যায় আপোনালোকক দেখাম মোৰ ব্লগটোৰ দ্বাৰা চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব সকলোৱে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি থৈ দিব হৈ গ'ল ৰাতি এতিয়া পূজা চাব যাওঁ বলক পূজা চাওঁ দেখাওঁ আপোনালোকক বলক আহি পালোঁ পূজা মই কৈছিলোঁ ৰাতি বেছি সুন্দৰ লগা হয় চাওক এতিয়া চিনবোৰ আসছে বছর আবার হবে এক সুরে সুর মিলিয়ে বছর বছর এভাবে তোমার প্রাণে মুছিয়ে দুঃখ সবাই সিঁদুরে সোহাগে দশমীর ঢাকে তালে আকাশে পুজোর গঙ্গা খুশিতে মন মুছেছে আকাশে পুজোর গঙ্গা গৈছোঁ পূজা এতিয়া ইয়াত সিমান এটা মানুহ নাই অলপ পিছত অসম ভিত্তিক আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব তেতিয়া আহিব আৰু মানুহবোৰ চাওক কি সুন্দৰ পৰিৱেশ কৰি তুলিছে
এতিয়া গৈছোঁ মন্দিৰৰ ভিতৰত আপোনালোকক দেখাম ৰ'ব মূৰ্তি শোভাযাত্ৰা কাৰ্যসূচীটো সফল কৰিবলৈ পায় এতিয়া আমাৰ এতিয়া চাওক কি মজাকৈ লাইটিং কৰা হৈছে মই যোৱা ভিডিঅ'টোত কৈছিলোঁৱে যে লাইটিং দিলে কি ভাল লগা হয় আমাৰ অসমবাসীৰ মাজত আমাৰ এই ত্ৰিপুৰাটিৰ যিটো সম্প্ৰীতি বা ঐক্য একতা এয়া চাওক দুৰ্গা দেৱী মানে মুখৰ পৰা কাগজ গুচোৱা নাই কিয়নো বেলবৰণ যোৱা নাই বেলবৰণ গ'লে সেইখন গুচাই দিয়ে চাওক গোটাই মুখ আছে হ'ব মই দেখাই দিছোঁ নতুন সাজে আকাশে পুজোর গন্ধ খুশিতে মন মুখেছে আকাশে পুজোর গন্ধ খুশিতে মন মুখেছে এয়া চাওক আৰম্ভ হৈ গ'ল আধুনিক নৃত্য প্ৰতিযোগিতা মানে মই গানবোৰ দিয়া নাই কপিৰাইট পৰি যাব পাৰে বুলি তে চাই থাকক ভিডিঅ'টো ফুলের গন্ধে মাতে খুশি শারদরাতে লাগলো দোলা কাশের বনে হিমেল শরৎ টানে শিউলি ফুলে গন্ধে রাতে খুশির শারদরাতে লাগলো দোলা কাশের বনে হিমেল শরৎ টানে ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা সেলফিতে সেজেছে আর। অষ্টমী অঞ্জলি আর নবমী জাকজমকে আকাশে পুজোর গন্ধ কালি সেই ফাংচন চাই আহিব দেৰি হৈ গ'ল আৰু ব্লগটো সমাপ্ত কৰা নহ'ল এতিয়া কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত বাই বাই